বহু বিতৰ্কিত মূৰ্তিবোৰৰ সমানক প্ৰতিষ্ঠিত ASSPৰ সভাপতি মহম্মদ আলী খলিফা। আলিম সমাজো ASSPৰ কৰ্মী ওলাই আহিল দলগাঁৱৰ পিঠনাৰ সন্মুখত খলিফা কাদৰ। বহু বিতৰ্কিত মূৰ্তিবোৰৰ সমানৰ আজাহাৰী উপাধি পোৱা আজাহাৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা নাই, এই কথা আমাৰ নহয়। এই কথা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সভাপতি মহম্মদ আলী খলিফা। যোৱা ইংৰাজী 30 তাৰিখে বহু বিতৰ্কিত মূৰ্তিবোৰৰ সিদিনাখন যেটো অপ্ৰীতিকৰ পৰিস্থিতি হৈছিল তাৰ কাৰণে এটা দুষ্ট চক্ৰই পৰিকল্পিতভাৱে আচলতে এনেকুৱা ধৰণৰ এটা ঘটনা তেওঁলোকে সংঘটিত কৰিছিল। তেওঁলোকে মোৰ ওপৰত এটা দুখ জাপি দিব বিচাৰিছিল যে মই ইছলামৰ শেষজন নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিৰুদ্ধে মই অপপ্ৰচাৰ কৰিছোঁ বুলি বা তেখেতক অৱমাননা কৰিছোঁ বুলি। আচলতে আপোনালোকে নিশ্চয়কৈ গম পাইছে, মোৰ লিখনিটো নিশ্চয় চাইছে যে সেই লিখনিত ৰসুল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সম্পৰ্কে বা তেখেতৰ জন্মদিনৰ ওপৰত কোনো ধৰণৰ কটুক্তি কৰা হোৱা নাছিলে। আচলতে এই দুষ্ট চক্ৰটোৱে পীৰ প্ৰথাৰ নামত তেওঁলোকে সহজ সৰল মুছলমানসকলক দিনী ভাইসকলক তেওঁলোকে যি ধৰণে লুণ্ঠন কৰি বিপদগামী কৰিবলৈ লৈছে, সেই বিপদগামী কৰা প্ৰথাৰ বিৰুদ্ধে মই আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ এটা টুইটৰ জৰিয়তে যে যিসকল মানুহে মিলাদুন নবীৰ নামত এই যে ভণ্ডামি কৰিছে, মই আজিও সেই শব্দটো উচ্চাৰণ কৰিছোঁ যে তেওঁলোকে ভণ্ডামি কৰিছে, যি কাৰ্যটো আচলতে ইছলামৰ সম্পূৰ্ণৰূপে পৰিপন্থী। ৰসুল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আল্লাহৰ কোৰআন, তাৰপিছত আপোনাৰ যিমান 66টা হাদিছ আছে, কোনো হাদিছত কোনো ধৰণৰ দলিল নাই যে ৰসুল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মদিনৰ নামত এনেধৰণে ডিজে বজাই অশ্লীল নৃত্য গীত পৰিৱেশন কৰি তেওঁলোকে শোভাযাত্ৰা কৰিব পাৰিব বুলি ক'তো লিখা নাই। এই কথাটো মই আজিও চেলেঞ্জ কৰিছোঁ আৰু সিদিনাখনো কৰিছিলোঁ আৰু মই জীয়াই থকা দিনলৈকে মই ইয়াৰ প্ৰতিবাদ মই সাব্যস্ত কৰি যাম। আজি ৰাইজে মোক যথেষ্ট মৰম দিছে, অসমৰ সৰ্বস্তৰৰ পৰা সকলো ধৰণৰ ৰাইজে মোক সমৰ্থন জনাই তেওঁলোকে কৈছে যে আপুনি আপোনাৰ স্থিতিত অটল থাকক, আপুনি কোনো ধৰণৰ ৰসুল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিৰুদ্ধে লিখা নাই, আপোনাৰ কথা স্পষ্ট আৰু সেই কথাখিনি সম্পূৰ্ণ হাদিছ মোতাবিক হৈছে, সম্পূৰ্ণ সুন্নতি তৰিকা মোতাবিক আপুনি কৈছে, গতিকে তাত কোনো ধৰণৰ ক্ষোভ বা বিৰোধ আমাৰ নাই। যিসকল মানুহে তেওঁলোকে অকল মাত্ৰ নিজৰ পেট প্ৰৱৰ্তনৰ কাৰণে, জীৱিকাৰ কাৰণে তেওঁলোকৰ কোনো ধৰণৰ ইলিম নোহোৱাকৈ, তেওঁলোকৰ কোনো ধৰণৰ এৰাবিক জ্ঞান নোহোৱাকৈ, হাদিছ কোৰাণৰ কোনো জ্ঞান নোহোৱাকৈ তেওঁলোকে খিলাফতিৰ নামত তেওঁলোকে যি ভণ্ডামি আৰম্ভ কৰিছে, সেই ভণ্ডামি কৰা এক শ্ৰেণীৰ মানুহে মোৰ বিৰোধিতা কৰি তেওঁলোকে সেই অপপ্ৰচাৰ কৰিছিল। তাৰ মাজত সৌভাগ্যৰ কথা যে তাৰ মাজত কেইজনমান দুষ্ট চক্ৰই এইসকল মানুহক উচতাই আনিছিল। তাৰে সৰহ সংখ্যক মানুহ ইতিমধ্যেই মোক তেওঁলোকে টেলিফোন যোগে, হোৱাটছআপ যোগে, মেছেঞ্জাৰ যোগে, টেক্সট মেছেজ যোগে তেওঁলোকে মোৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছে যে আচলতে আমি বুজি পোৱা নাছিলোঁ, আমাক তেওঁলোকে সেই কি কথা আপুনি লিখিছিল তাকো আমাক জানিব দিয়া নাছিলে। তেওঁলোকে উগ্ৰ বক্তব্য দি ৰসুল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিৰুদ্ধে কোৱা বুলি কৈ উচতাই আমাক আনিছিল। আমাৰ ভুল হৈছে, পৰৱৰ্তী দিনত এই অপশক্তিটোৰ বিৰুদ্ধে আমি মাত মাতি যাম, আপোনাৰ লগত থাকিম বুলি কৈছে। আজিও মুকিবুৰ ৰহমান ডাঙৰীয়াই ৰাতিপুৱা ফোন কৰি মোক জনাইছে যে ভাই আপুনি বেয়া পাব নালাগে, মোক যিখিনি কৰা হৈছিল আচলতে মোক বিভ্ৰান্ত কৰি এইখিনি কৰা হৈছিল এটা দুষ্ট চক্ৰই। এই চক্ৰৰ কোনো ধৰণৰ তেওঁলোকৰ স্থায়িত্ব নাই। তেওঁলোকে খিলাফতৰ নামত আজি তেওঁলোকে লিখিছে খলিফা বুলি লিখিছে বা কিবা বুলি লিখিছে। তেওঁলোকে খলিফা উপাধি ক'ত পালে? এই উপাধি ক'ৰ পৰা আহিলে? তেওঁলোকে হজৰত উমৰ ৰাদিয়াল্লাহু বংশধৰ না হজৰত আলীৰ বংশধৰ না কাৰ বংশধৰ? তেওঁলোকে নিজকে খলিফা বুলি দাবী কৰি তেওঁলোকে এইবিলাক ভণ্ডামি আৰম্ভ কৰিছে। মৃত মানুহৰ নামত কবৰ স্থাপন কৰি সেই কবৰত তেওঁলোকে দান পাত্ৰ ৰাখি তেওঁলোকে আজি পইচা কালেকশ্যন কৰি সেই পইচাৰে তেওঁলোকে আভিজাত্য জীৱন যাপন কৰিছে। সেইবিলাক শক্তিৰ বিৰুদ্ধে মোৰ এক বিন্দু তেজ থকালৈকে মই এই অপশক্তিৰ বিৰুদ্ধে মই জেহাদ ঘোষণা কৰিলোঁ। আৰু এই জেহাদত সহানুভূতি বিচাৰিছোঁ। গোটেই বিশ্বজুৰি ইয়াৰ কাৰণে প্ৰতিবাদ হৈছে। যিদিনাখন এই কথা লৈ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া হৈছিল, মদিনা মুনৱাৰাৰ পৰা এজন বাংলাদেশী ভাইয়ে ইয়াৰ প্ৰতিবাদ কৰিছিল
যে মই 7 বছৰ কাল মই মদিনাত আছোঁ, মদিনাত কোনোদিন এই মিলাদুন্নবী পালন কৰা হোৱা নাই। ই সম্পূৰ্ণৰূপে এটা বেদাতি পন্থা, ই এটা নতুনকৈ মনে কৰা পন্থা, কিছুমান মানুহৰ নিস্বাৰ্থ আদায়ৰ কাৰণে